Hello guys, welcome back to my YouTube channel Firdous Vlogs. तो guys आज আমি গৈছো গ্ৰাছলেণ্ডত গৈছো তো ভিডিওটো চাই থাকিব আমি guys এতিয়া আমি গৈছো মানে এইটো আহি আমি যে গৈছো জায়গা চাওক না এনেকুৱা মজা জায়গা ৰেল লৰাই সেইখন পাহাৰ দেখিছে না তালৈকে যাম পাহাৰলৈকে যাম তো গাইজ আমি তেল ভৰাই আছো আমি মানে আহি নাওকাটা পালো তো জায়গাটো কেনে লাগছে কমেন্ট কৰি জনাব কেনে জায়গা এইটো তো মানে লগৰকেইটা ফটোশ্বুট কৰিব ইয়াতে আৰু আমি গৈ আছো ভিডিঅ'টো এনজয় কৰিব গোটেইখিনি আমাৰ একেটা ফটোশ্বুট কৰি আছে ইয়াতে ফটোশ্বুট চলি আছে ইয়াতে ফিল কেনে ভাই তাৰ ফিল কেনে ভাই ফিল মানে মজা না মজা লাগিছে এইটো মানে প্ৰথম ৰাইড বহুত ভাল লাগছে এবাৰ নেক্সট আমি গৈ আছো তেজপুৰ তো গাইজ আমি গৈ আছো ভিডিঅ'টো এনজয় কৰিব মুন্না ভাই ফটো দি আছে তো গাইজ আজি মানে মোৰ বাইকখন নাই সেইকাৰণে মোৰ লগৰকেইটাৰ লগত আহিলোঁ মোৰ বাইকখন মানে ছাৰ্ভিচিঙৰ কাৰণে গুৱাহাটীত নিয়া আছে তো গাইজ আমি ইয়াৰ পৰা মানে ওলালোঁ আৰু তো ৰাইডটো কণ্টিনিউ কৰি থাকিব স্কিপ নকৰিব আমি গৈ আছোঁ এতিয়া চাই থকা ভিডিঅ'টো এনজয় কৰিব তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং আমি বাঙালী বাৰত ৰখিলোঁ আৰু হোটেল এখনত মানে ভোক লাগিছে কিবা খাব ৰখিলোঁ আৰু সেয়া আমাৰ খানা আহি গ'লি মানে পূৰা সোৱাদ লাগি আছে আৰু কেতিয়াবা হিৰক ভাই চাহিল ভাই জয় ভাই পিন্টুল আমি খানাটো খাই লওঁ খাই কিনে লগ পাইছোঁ A few moments later. খোৱা হৈ গ'ল এতিয়া আমি গৈছোঁ গ্ৰাছলেণ্ড তো ভিডিঅ'টো চাই থাকিব কণ্টিনিউ তো গাইজ আমি গৈ আছোঁ গ্ৰাছলেণ্ড গ্ৰীণলেণ্ড গৈ আছোঁ আমি চাই থাকক ভিডিঅ'টো
ৰাজপথি ঘাঁহ আৰু গ্ৰীণ মানে সেউজীয়া ঘাঁহনি অ'কে যাব ৰাস্তা চাওক না অফ रोडिंग पूरा साइल बाय राइडर पूरा खुश वाला राइडर है तो गाइस लोकेशन देखना आप लोग कैसा लग रहा है मुझे कमेंट करके बता देना पैर ऊपर रखो वरना गिर जाओगी पैर ऊपर रखो সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলৈ तो गाइस हम लोग पहुंच गए हमारी लोकेशन पर तो गाइस আমি আহি পালো আমাৰ ডেষ্টিনেশ্যনলৈ গ্ৰাছলেণ্ড তো গাইস এইটো মানে মজা প্লেচ আৰু আপোনালোকক দেখাই আছো লগ পাই আছো আমি গাড়ীখন ধৰি লওঁ লগ পাই আছো দেখাই আছো তো গাইস এইটো হৈছে নিজৰা আমি ইয়াত ফটোশ্বুট কৰিলো আমাৰ যে হিৰক ভাই बहुत एन्जॉय गाइस मजा লাগিছে আহি আপোনালোকে আহক একদম আৰু মজা নেচাৰেল প্লেচ পুৰা একদম পানী এই পানী মজা পানী খাব পাৰি চাওক কি চাওক গাইস কি ঠাণ্ডা পানী একদম কি চাফা আৰু এই পানী মই খাম গাইস ইয়াৰে খেলিব তামাম পিছল আৰু গৈ আছো এতিয়া ওপৰলৈ ইহঁতে মানে ফটোশ্বুট কৰি আছে ভাই ভাই কেনে ফিলিং মজা ভাই মজা গৰম লাগছে একদম আৰু গাইস আমাৰ ফটোশ্বুট কৰা হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা গৈ আছো চিনাকি অচিনাকি কথাবোৰ সাঁচি থ'বলৈ আগলৈ আমি এতিয়া মানে ফটোশ্বুট কৰিলো গোটেইখিনি কৰিলো এতিয়া আমি ঘৰত যাম আৰু এতিয়া আমি যাত্ৰা ঘৰ অভিমুখে যাম কেনে লাগিল আহি কেনে লাগিল মানে ভাই বঢ়িয়া ফিলিং কেনে মানে আশা এটা আছিল গ্ৰাছলেণ্ডত আহিম বগামাটিত আহিম বাইক লৈ মানে আগতে আহিছো ডাঙৰ গাড়ী লৈ আহিছো বাইক লৈ আহি পোৱা নাছিলো চ' জেল ভাই মানে জেল ভাই ক'লে কি ফুৰি আহো তাৰপিছত মোৰ লগত জেল ভাই তাৰপিছত জেল ভাই ক'লে কি গ্ৰাছলেণ্ডৰ পৰা আহো বাইক লৈ যাম তাৰপিছত মনৰ আশা এটা আছিল বাইক লৈ আহিবৰ কাৰণে আজি সেই মনৰ ইচ্ছা মানে পূৰণ হৈছে বহুত ভাল লাগিছে তো গাইজ আপোনালোকে আহিব পাৰে পুৰা নেচাৰেল আৰু গোটেই তুমি কি ক'বা কেনে লাগিলে বঢ়িয়া লাগিছে না অঁ গাইজ এয়া চাওক নিজৰা পুৰা পানী হৈ আছে এইটো মুন্না ভাই হিৰক ভাই কি ক'বা মজা না অঁ চলি অলপ লাজ কৰে আৰু বেলেগ একো নাই তো গাইজ এতিয়া আমি ঘৰত যাওঁ আৰু বাই বাই গাইজ আমি ঘৰত গৈ আছোঁ